সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। নমস্কাৰ বন্ধুসকল, আজি মই ভিডিঅ'টোত অসমীয়া সমাজ সাহিত্য আৰু সংস্কৃতি নতুনকৈ সজাই তোলা মহাপুৰুষ শংকৰদেৱৰ বিষয়ে ক'ম। শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ বৰদোৱাৰ 1449 চনত। সৰুতে তেওঁ তেওঁৰ মাতৃ সত্যসন্ধা আৰু পিতৃকুসুম্বৰ প্ৰয়োগ হেৰুৱাইছিল আৰু যাৰ বাবে পিছত তেওঁ তেওঁৰ আইতাক খেৰতি তত্বাৱধানত ডাঙৰ দীঘল হ'বলগীয়া হয়। শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ তলত শিক্ষা গ্ৰহণ কৰিছিল। সেই সময়ত অৰ্থাৎ ছাত্ৰ অৱস্থাতে তেওঁ কৰতল কমল কমল দল নয়ন শীৰ্ষক কবিতাটো ৰচনা কৰিছিল। শংকৰদেৱে কম সময়ৰ ভিতৰতে সকলো শাস্ত্ৰৰ জ্ঞান আয়ত্ত কৰি পৰম পণ্ডিতৰূপে খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ এনে প্ৰতিভা আৰু দক্ষতা দেখি শিক্ষাগুৰু কন্দলীয়ে চৰিত পুথিৰ মতে তেওঁক অজাছাত্ৰ বিশেষণ দিয়াৰ লগতে নামৰ পিছত দেৱ প্ৰদত্ত সংযোগ কৰে আৰু তেতিয়াৰে পৰা তেওঁ শংকৰদেৱ নামেৰে পৰিচিত হ'ল। 1470 চনত শংকৰদেৱে সূৰ্যৱতীৰ সৈতে গৃহস্থ জীৱন আৰম্ভ কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ এটা কন্যা সন্তান জন্ম দি সূৰ্যৱতীৰ মৃত্যু হয়। তাৰ পাছত তেওঁ 12 বছৰ কাল উত্তৰ ভাৰতৰ বিভিন্ন তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিছিল। পিছত 48 বছৰ বয়সত তেওঁ কালিন্দীক বিয়া কৰায় আৰু কালক্ৰমত সিহঁতৰ 3টা পুত্ৰ আৰু এটা কন্যা সন্তান উপজে। শংকৰদেৱ আছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। তেওঁ অসমত চলি থকা কুসংস্কাৰবোৰ দূৰ কৰিবলৈ নৱবৈষ্ণৱ ধৰ্মৰ সূচনা কৰিছিল। তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। তেওঁৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰধান দিশটো হ'ল কীৰ্তন আৰু শ্ৰৱণ, যাৰ ফলস্বৰূপে সহজ সৰল অনাসৰী লোকৰ তেওঁৰ ধৰ্মমত হৃদয়ংগম কৰাত অসুবিধা নহৈছিল। অসমত পোনপ্ৰথমে শংকৰদেৱে নাট্যাভিনয় আৰম্ভ কৰে। শংকৰদেৱে নিজে চিত্ৰপট আঁকি গায়ক বাদক নৰ্তক হৈ চিহ্ন যাত্ৰা অভিনয় কৰাইছিল। নামঘৰৰ মজিয়াকে শংকৰদেৱে নাট ভাওনা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰিছিল, য'ত সমাজৰ সকলো স্তৰৰ মানুহে একেলগে বহি নাট্যাভিনয় উপভোগ কৰিব পাৰিছিল। শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰি থকা সময়ত বদৰিকাশ্ৰমত ৰচনা কৰা মন মেৰি ৰাম চৰণেহি লাগু শীৰ্ষক গীতটো তেওঁৰ দ্বাৰা ৰচনা কৰা প্ৰথম গীত। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহ বৰগীত বুলি কোৱা হয়। শংকৰদেৱে তেওঁৰ জীৱনত ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও কাব্য, নাট, গীত আদিও ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচনা কৰা কাব্য